15 বছৰ বিপিএফ শাসনত ৰাইজে যিটো আকাংক্ষা কৰিছিল সফল হোৱা নাই। আনকি যোৱা 5 বছৰে কোকৰাঝাৰৰ পৰা লোকসভাৰ পৰা সাংসদ হৈ যায় হীৰা কৰণীয়াই ৰাইজক ঠগালে। তেখেতে যিবিলাক ৰাইজক কথা দিছিলে সেই কথা ৰাখিব নোৱাৰিলে। ৰাইজক সপোন দেখাইছিলে সেই সপোনবিলাক বাস্তৱত ৰূপায়ণ কৰিব নোৱাৰিলে। অকল 5 বছৰে হীৰা কৰণীয়া ডাঙৰীয়াই বড়োলেণ্ড ইছ্যু লৈ পেলাই বড়ো অনাবড়ো ইছ্যু লৈ পেলাই ৰাজনীতি কৰিলে আৰু এতিয়াও পুনৰ মানুহক ভয় খুৱাই আছে যে বড়োসকলে এইটো কৰিব, বড়োসকলে এইটো কৰিব। গতিকে ৰাইজে বুজি পাইছে যে ইয়াত ৰাইজে BTC গঠন হোৱাৰ পৰা BSC গঠন হোৱাৰ পৰা নহয়, বহুত বছৰ আগৰ পৰাই ইয়াতে বড়ো অনাবড়ো বিভিন্ন ৰাইজে একেলগে আছে। খালি তেখেতসকলে ৰাজনৈতিক স্বাৰ্থতে এই ইছ্যুবিলাক আনিছে। গতিকে এইবাৰ ৰাইজে তেখেতসকলক ভোট নিদিয়ে। আনপিনে BPF 15 বছৰ চালে, BPF 15 বছৰত আজি যিটো ৰাজনীতি কৰিলে ইয়াত উন্নয়নৰ নামত একেবাৰে একো নকৰিলে। তেখেতসকলে আজি সমাজৰ বিভিন্ন স্তৰৰ লোকৰ কাৰণে একো আঁচনি নাই। খালি কেন্দ্ৰ চৰকাৰৰ আঁচনি, ৰাজ্য চৰকাৰৰ আঁচনি, যেতিয়া কেন্দ্ৰত কংগ্ৰেছ আহে কংগ্ৰেছৰ আঁচনি, বিজেপি আহে বিজেপিৰ আঁচনি, সেই আঁচনিবিলাক লৈ পেলাই তেখেতসকলে মানুহৰ মাজত এডভাৰটাইজ কৰি থাকে। কিন্তু নিজা BTC হিচাপে 32 লক্ষ মানুহক লৈ পেলাই কেনেকৈ আগুৱাই যাব, ইয়াৰ স্কুল কলেজ কেনেকৈ হ'ব, ৰাস্তা ঘাট কেনেকৈ হ'ব, ইয়াৰ খোৱা পানীৰ ব্যৱস্থা কেনেকৈ হ'ব, ইয়াত মানে মানুহৰ নিৰাপত্তা কেনেকৈ হ'ব, শান্তি সম্প্ৰীতিৰে কেনেকৈ থাকিব পাৰিব, এই কথাবিলাক তেখেতসকলে চিন্তা নকৰে। আনপিনে সস্তীয়া ৰাজনীতি কৰি গণতন্ত্ৰটো কমপ্লিটলি নিক্ষেপ কৰিবৰ কাৰণে তেখেতসকলে যিটো কাম কৰিছে সেইটো ৰাইজে ভাল পোৱা নাই। গতিকে গণতন্ত্ৰৰ এটা সৌন্দৰ্য আছে, এই সৌন্দৰ্যটো ৰাখি পেলাই মানুহে কাম কৰাটো বিচাৰে। আৰু আজি টকা পইচাৰে জনবল ব্যৱহাৰ কৰি পেলাই যিটো ৰাজনীতি তেখেতসকলে দেখুৱাইছে, মানুহক কিনা বেচা কৰা, ভোটাৰসকলকো কিনা বেচা কৰে। আৰু ইফালে দল সংগঠন, জাতীয় দল সংগঠনকো তেখেতসকলে কিনা বেচা কৰিব বিচাৰিছে। সেইটো ৰাইজে দুখ পাইছে যে ৰাইজে আজি বিচাৰিছে তেখেতসকলে আদিবাসী হওক বা গোৰ্খাই হওক বা বেংগলী হওক বিভিন্ন জনগোষ্ঠীক সন্মানে লৈ পেলাই আগবাঢ়ি যোৱাটো বিচাৰিছিলে। কিন্তু তেখেতসকলে অকল কিনা বেচা কৰিলে। আনপিনেদি যিটো সস্তীয়া ৰাজনীতি কৰিছে, মুখত মানে হাগ্ৰামা মহিলাৰ যিটো অহংকাৰ, যিটো দাম্ভিকতা, যিটো তেখেতে কিছুমান কথা যিটো ইউজ কৰিছে, স্লেং লেংগুৱেজবিলাক ইউজ কৰিছে, সেইবিলাক মানুহবিলাকে ভাল পোৱা নাই। গতিকে সেইকাৰণে পৰিৱৰ্তনটো নিশ্চিত। যিহেতু তেখেতে অকল পইচাৰ কাৰণে ৰাজনীতি কৰে, আজি হাগ্ৰামা মহিলাৰীয়ে নিজে স্পষ্ট কৰি দিলে তেখেতৰ 1 নম্বৰ ৰাজনীতি কৰাৰ উদ্দেশ্যটো পইচা, 2 নম্বৰ উদ্দেশ্যটো পইচা, 3 নম্বৰ উদ্দেশ্যটো পইচা, 4 নম্বৰ উদ্দেশ্যটো পইচা। সেইকাৰণে সি দিল্লীত কংগ্ৰেছ থাকিলে বিজেপি থাকিলে পইচাৰ কথা পাতে, দিছপুৰত পইচাৰ কথা পাতে। আৰু ইয়াতো সকলোকে সি সপোনতো দিঠকত খোৱা লোৱা খোৱা সকলো সময়তে সি পইচাৰ কথাটোৱে চিন্তা কৰে। সেইকাৰণে অনলি পইচাই দি এটা সমাজ গঠন কৰিব নোৱাৰে। পইচাৰ বাহিৰে সমাজত আৰু ভেলুজ আছে, এই ভেলুজবিলাক আমি ৰাখিব লাগিব। তো সেইকাৰণে এইবাৰ পৰিৱৰ্তন নিশ্চিত। ইজি ব্ৰহ্ম ডাঙৰীয়া এজন বুদ্ধিজীৱী মানুহ, তেখেতে এজন লিখক হয়। আৰু যোৱা সময়ত 30-40 বছৰে কোকৰাঝাৰ অঞ্চলত যিমান হিংসা হৈছে, যিমান ভাতৃঘাতী সংঘৰ্ষ হৈছে, সকলো সময়তে তেখেতে এটা নিউট্ৰেলিটি মেইনটেইন কৰি পেলাই শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে কাম কৰি আহিছে। আৰু হীৰা কৰণীয়া ডাঙৰীয়াই এতিয়া হিংসাৰ কথা কৈ আছে, তেখেতে বন্দুক বাৰুদৰ কথা কৈ আছে। গতিকে আমাক বন্দুক বাৰুদ চব বাদ কৰি পেলাই এটা শান্তিৰ এটা প্ৰতিষ্ঠা কৰিব লাগে। ঐক্য সংগতি জাতি জনগোষ্ঠী মিলি পেলাই আগবাঢ়ি যাব লাগে। সেইকাৰণে আজি পৰিৱৰ্তন কৰাৰ কাৰণে স্বতঃস্ফূৰ্ত ওলাই আহিছে। আৰু পৰিৱৰ্তনটো এইবাৰ সম্পূৰ্ণভাৱে পৰিৱৰ্তনটো নিশ্চিত হৈ গৈছে। আৰু বিভিন্ন সংগঠনৰ সমৰ্থন কৰিছে, বিভিন্ন ছাপোৰ্ট কৰিব নাই। ইতিমধ্যে বহুত আলোচনা কৰি আছে, বিভিন্ন জনগোষ্ঠীৰ ছাত্ৰ সংগঠনৰ আলোচনা কৰি আছে, জাতীয় সংগঠন আলোচনা কৰি আছে, ৰাজনৈতিক সংগঠন আলোচনা কৰি আছে। যদিও ওপৰত কোনোবা কাৰোবাৰ লগত এলায়েন্স হৈছে, আণ্ডাৰষ্টেণ্ডিং কৰিছে, সেই ৰাজনৈতিক দলৰ মানুহবিলাকে আমাৰ লগত কথা পাতি আছে। যিহেতু নিজৰ নেতাবিলাক ৰাইজৰ আকাংক্ষা পূৰণ কৰিব পৰা নাই, মানে ৰাইজৰ যিটো চিন্তাধাৰা ইয়াৰ বিপক্ষে তেখেতসকলে থিয় হৈছে। সেইকাৰণে বিভিন্ন দল সংগঠনৰ মানুহ আমাক অলৰেডি যোগাযোগ কৰিছে যে এইবাৰ ভোট UPPL কেণ্ডিডেট উষা গৌৰা ব্ৰহ্মকে দিয়া যাব। এই কথাটো স্পষ্ট কৰিছে। হয়, ধন্যবাদ।